অসমীয়া কবিতা চৰ্চা গোটৰ দ্বাৰা আয়োজিত স্বৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতাত মই ৰুমি বৰগোহাঁই শিৱসাগৰ। মোৰ কবিতাৰ শিৰোনাম মা তুমি অনন্যা। মা তুমি অনন্যা। 10 মাহ 10 দিন গৰ্ভত লৈ উচ্-পিচ উৎকণ্ঠাৰ অন্তত এই পৃথিৱীক চিনাকি কৰাই দিয়া তুমি মোৰ জন্মধাত্ৰী মা। প্ৰসৱ বেদনাত ছটফটাই এবুকু আশাৰে সৃষ্টিৰ পাতনি মেলি সেউজীয়া সপোনৰে প্ৰাপ্তিত বিচাৰি পাইছিলা সন্তানৰ সুখ। তোমাৰ বুকুৰ উমেৰে চাদৰৰ আঁচল ঢাকি অমিত পান কৰাইছিলা। তোমাৰ স্বৰ্গময়ী গৰ্ভত স্থিতি লোৱাৰে পৰা প্ৰতি পলে পলে যত্ন লৈ তোমাৰ বুকুৰ স্পন্দনত মোৰ প্ৰতিটো উশাহ সুমুৱাই ৰাখিছিলা। মা মই দুখ পালে যে তোমাৰ চকুত বাৰিষাৰ ঢল বোৱাইছিলা। তোমাৰ দুহাতৰ যাদুত মোৰ অসুস্থ দেহা হাত পেলাইছিলা। মা তুমি সঁচাই এখন বিশাল পৃথিৱী য'ত মই সকলো বিচাৰি পাওঁ। মা তুমি মমতাময়ী, তুমি স্নেহময়ী, সন্তানৰ সুখত সুখী আৰু সন্তানৰ দুখত দুখী। তুমি তৃষ্ণাৰ জল, তুমি মোৰ ছায়াৰ আচল। মা তোমালৈ আজি মোৰ বৰকৈ মনত পৰিছে অ। তুমি দিয়া আদিপাত শিৰত লৈ ময়ো আজি এগৰাকী মা। মা তোমাৰ ধাৰ মই কোনোদিনেই পুজিব নোৱাৰিম। সদায় ঋণী হৈয়ে থাকিম, সদায় ঋণী হৈয়ে থাকিম।